কাৰ্যসূচী এয়া খেলো শিৱসাগৰ খেলো লোগো আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে জিলা উপায়ুক্ত মহোদয়ে। ইয়াৰ পিছতে মাস্কট কুকুক আমাৰ মঞ্চলৈ লৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ আমব্ৰেলা ইনিচিয়েটিভ আছে বিভিন্ন ডেভেলপমেণ্টেল প্ৰগ্ৰাম শিৱসাগৰ ডিষ্ট্ৰিক্টৰ। তাৰ ভিতৰত আজি আমি এটা প্ৰজেক্ট নতুনকৈ লৈছোঁ, এইটো খেলো শিৱসাগৰ খেলো। মানে আমি যেতিয়া ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ষ্টেট লেভেলত ল'ৰা ছোৱালীক পঠাই দিম, সেই সময়ত আমি পাইছোঁ প্ৰত্যেক ল'ৰা ছোৱালী খেলিবলৈ চান্স পাব লাগে বুলি। তাৰ কাৰণে প্ৰত্যেক স্কুলত আমি 24 গেমছ, সেই নেশ্যনেল লেভেল গেমছত 24 ইভেণ্ট ছিলেক্ট কৰি প্ৰত্যেক স্কুলত শিৱসাগৰ ডিষ্ট্ৰিক্টত প্ৰত্যেক স্কুলত ছিলেকশ্যন হ'ব। তাৰপিছত ব্লক লেভেলত আহিব, পিছত ডিষ্ট্ৰিক্ট লেভেলত আহিব। সেই ডিষ্ট্ৰিক্ট লেভেলত পৰা স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ এটা টিম, ছিলেক্টাৰ্ছ টিম আহিব। তেখেতে ভাল ল'ৰা ছোৱালীক ছিলেক্ট কৰিব আৰু তেখেতক পিছত ট্ৰেইনিং দিব। আৰু আমি সেই ডিষ্ট্ৰিক্ট লেভেল ইভেণ্টত যে ফাইনেলিষ্ট হ'ব, তেখেতৰ পৰাই আমি ষ্টেট লেভেল ইভেণ্টত ল'ৰা ছোৱালী পঠাই দিম। তাৰপিছত নেশ্যনেল লেভেল আৰু স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াত এছিয়ান গেমছ, কমনৱেলথ গেমছ, অলিম্পিক্স এই সকলো গেমৰ কাৰণে ট্ৰেইনিং তেখেতে ল'ব। আমাৰ আশা আছে শিৱসাগৰৰ পৰা এজন বা এজনী অলিম্পিয়ান ওলাব। তাৰ কাৰণে আমি চেষ্টা কৰিম। এনেকুৱা টেলেণ্ট আছে নহয়, সেইটো টেলেণ্টৰ কথা কি ক'ম। 1964 এজন প্ৰথম NIS ফাৰ্ষ্ট মানে বেষ্টৰ এজন NIS কোচ আহি অন্ধ্ৰপ্ৰদেশৰ পৰা আহি ইয়াত শ্বিলঙত 7 দিন থাকি স্কুল টুৰ্ণামেণ্ট চাই 7 দিন থাকি তেখেতে 8 পেজৰ এটা সমীক্ষা দিছিলে ভাৰত চৰকাৰক। যদি ভাল অলিম্পিয়ান বা ভাল অলিম্পিয়ানৰ আপোনালোকক হেৰি লাগে, মেডেল ইত্যাদি লাগে, তেতিয়াহ'লে নৰ্থ ইষ্টক সুবিধা দিয়ক।